কথাটো সত্য নে মিছা? চাওক, আমি যিখিনি আমি ডিমাণ্ড কৰিছিলোঁ তেতিয়া কেইটামান আমাৰ নট অফিচিয়েল লেখা আছে, তাত মানে কি আমাৰ অফিচতে এইটো গ'লে পাব। যিটো নট অফিচিয়েল আছে, নট অফিচিয়েলবিলাকে মানে কোৱা হৈছে, তাক মাত দিয়া হৈছে যে এইটো আমি এনেকুৱা প্ৰব্লেম হৈ আছে, এইটো কাম নহয়, গতিকে আপোনালোকে যদি একাউণ্ট দিব পাৰে কৰি দিয়ক, আৰু নহ'লে কিন্তু মই বেলেগ দি আমাৰ টেকাটো উঠাই দিব লাগিব। কিন্তু সেইটো কোৱা নাই, তেখেতে কিন্তু কৈছে যে আপুনি এতিয়াহে ক'ব আৰু আমি যিটো আলোচনা কৰিছিলোঁ, আমি আৰু কেইজন মানুহ আছিল লগত বহি মই আলোচনা পিছত ক'লে আমি পইচা পালে হ'ল। ঠিক আছে, আমি পইচা হয়তো পোৱাৰ পিছত আমি কেইজন হয়তো আমি পইচা তো সবেই নহয়, আমাৰ এনে 7ৰ পৰা 8টা এনেকুৱা হৈছে। নাই নাই, পইচা মানে কি এনেকুৱা হৈছে 7ৰ কাৰণে 8টা জব কাৰ্ডৰ মানে এনেকুৱা বা 10টা ইয়াৰ ওপৰত নাই, মানে 10 মিনিটৰ জব কাৰ্ডৰ ঘৰৰ পইচা আমি একটু জব কাৰ্ডৰ পইচা নাই নাই, আমি জব কাৰ্ডৰ কথা কৈছোঁ। নাই নাই, আমি জব কাৰ্ডৰ কথা কৈ আছোঁ, জব কাৰ্ডৰ পইচা নাই, আমি ঘৰৰ বাবদে লোৱা নাই। আমি যিটো মানে জব কাৰ্ডৰ যিটো ঘৰৰ যিটো জব কাৰ্ড আছে, যিটো ঘৰৰ এই মানে জব কাৰ্ডৰ যিখিনি পইচা মানে 10টা মানে এনেকুৱা আছে, তথাপি আমি কেইটামান তুলিছোঁ আৰু কেইটামান পইচা টোটেল লোৱা নাই। তাৰমানে পইচা আমি কিছু তুলিছোঁ আৰু কিছু তুলি পেলাই আমি অলপ অলপকৈ দিছোঁ। তাৰমানে টোটেল মানুহবিলাক আমি বেনিফিচিয়াৰী পোৱা নাই, সেইকাৰণে আমি দিব পৰা নাই। দ্বিতীয় নম্বৰ কথা হৈছে যে আমাৰ মানে মেইন কথা হৈছে ফাণ্ড নাই, চৰকাৰী নিয়ম মতে পইচা ল'ব পাৰে নেকি আপুনি? নাই, পইচাটো আমি লোৱা নাই। নাই, পইচাটো ফাণ্ডটো ৰাখিছে, এইটো আপুনি তদন্ত কৰক যে আমাৰ এইটো পইচাটো কিমান গৈছে। আমি ক'লো যে 8ৰ পৰা 10টা এনেকুৱা হৈছে, আমি কেইটামান তুলিছোঁ আৰু কেইটামান তুলিব পৰা নাই। ৰাইজে এইটো সমস্যা হৈছে, আমাক মাতিছে, আমি কৈছোঁ ঠিক আছে তোমাৰ কি আছে, আমি আহিছোঁ। এইটোতো কাগজ পাতিটো থাকিব লাগিব। আমি এনে মুখত নহয়, কাগজত যিটো আছে সেইটো যদি আমি এনেকুৱা হয় আমি শাস্তি হ'বই। আৰু কিন্তু আমি জানো যে আমি বৃহৎ অভিযোগ আছে শুকুৰ আলী ডাঙৰীয়া, আপুনি গ্ৰাম্য জীৱিকা দিয়াৰ নামত বিভিন্ন ধৰণৰ আমাৰ হাতে আমি এতিয়া কোনোবাই দিছে বা কি কেনেকৈ কৰিছে আমি নাজানো। আমি মালিকান আমি চিনি নাপাওঁ, সেইটো হ'ব পাৰে, এইটো আপোনাৰ কথা, কিন্তু মই এইটো নাজানো, কাৰণ মই কাৰো বেনিফিচিয়াৰীৰ পৰা হাতৰ পৰা আমি লোৱা নাই। এতিয়া মানুহে মানে কৰিলে মানুহেতো বহুত ধৰণৰ ষড়যন্ত্ৰ বা কিবা কিবি কৰি থাকিব, কেতিয়াবা আমি এইটো আমাৰ হাতততো আৰু দিয়া নাই। আমাৰ হাতত দিলেহে কাৰ হাতত বা দিছে নাই দিছে মই নাজানো। আৰু যিটো জব কাৰ্ডৰ আছে এইটো আমাৰ খেলি মেলিটো আমি সমাধান কৰি আছোঁ। আমি সমাধানৰ কাৰণে আমি বিচাৰি আছোঁ, আমি ফাণ্ড নাই। শুনা কৈছোঁ আপুনি ৰাইজৰ মানে আগত ক্ষমা বিচাৰিছে, কিয় ক্ষমাখিনি কিয় বিচাৰিছে আপুনি যদি পইচা লোৱা নাই? নাই মানে আমি কৈছোঁ মানে কি যিখিনি মানে 8ৰ পৰা 10টা জব কাৰ্ডৰ আমি টোটেলখিনি তোলা নাই, আৰু কেইটামান তুলিছে তেওঁৰ লগত মই বহিছিলোঁ, মই কথাখিনি বুজাই কৈছিলোঁ। এতিয়া মানে ফাণ্ড নাই, সেইকাৰণে মানে প্ৰব্লেমটো হৈছে। মানে আপোনাৰ মতে 8ৰ পৰা 10জনৰ পৰা আপুনি পইচা লৈছে, সেই মানুহৰ পৰা আপুনি ক্ষমা বিচাৰিছে? মই মানে কি টকা আমি দিম বুলি আমি তেতিয়াই কৈছোঁ, কিন্তু আমাৰ ফাণ্ড নাই। যিখিনি টকা আপুনি ঘূৰাই লৈছে, যিখিনি পইচা উঠাব পাৰিছোঁ টোটেলখিনি উঠাব পৰা নাই। যদি তাৰ পৰা পইচা লোৱা নাই আপুনি সময় কিয় বিচাৰিছে তাৰ পৰা? পইচাটো আমি কৈছোঁ মানে যিটো আমি যেটিখিনি আমি যে একাউণ্টত যিটো আমি কৰিছিলোঁ, আমি 8-10টা ঘৰৰ মানে আমাৰ যিটো জব কাৰ্ডৰ আছিল, জব কাৰ্ডবিলাকৰ আমি কৰিছিলোঁ। সেই জব কাৰ্ডবিলাক মানে আমি বেনিফিচিয়াৰীৰ লগত মই কথা পাতিছিলোঁ যে আমি এইটো আমি এনেকুৱা হ'ব, আমি পইচাখিনি উঠাই দিম। সিহঁতৰ পৰা মানে 15,000, 20,000, 22,000 টকা লৈছে। ঠিক আছে, সেইটো প্ৰমাণটো থাকিব, এনেতো আমাৰ কাগজটো থাকিব লাগিব। আমি এক্টিভ হৈছে, যদি প্ৰমাণ মতে নাথাকে তেনেহ'লে আপুনি সিহঁতৰ পৰা কিয় ক্ষমা বিচাৰিছে? নাই, মই যিটো প্ৰথম যিখিনি কথা কৈছিলোঁ, ৰাইজে মোক কৈছিলে নহয়, প্ৰথমতে আমি বহিছিলোঁ তাৰ লগত, ৰাইজৰ লগত বহিছিলোঁ, বহাৰ পিছত মোক কৈছিলে 10টা একাউণ্টৰ পৰা পইচা উঠোৱা বুলি কৈছে। সেইখিনি পইচা কি কৰিলে? সেইখিনি মই কিছু মানে আমি টোটেলখিনি তুলিব পৰা নাই, 8-10টামান আছে, ইয়াৰ পৰা আমি টোটেলখিনি নাই। যিখিনি উঠাই আমি বেনিফিচিয়াৰীক দিছোঁ, ধৰক এজনৰ পৰা আমি 7,000 তুলিছোঁ, কোনোবাই আমি তুলিব পৰা নাই। আজি 3 মাহ 4 মাহ ডেটটো আছে, 3 মাহ আগতো 1 মাহ আগতো আমি এতিয়া পাইছোঁ, 1 মাহ হোৱা নাই এতিয়ালৈকে। যদি এমাহ হোৱা নাই সিহঁতৰ পইচা মানে আপুনি মই আহি আছোঁ 3 মাহ প্ৰায় সিহঁতৰ কমতে 2 মাহ হৈ গ'ল। নাই, এইটোতো নেট মাৰিলে চব ওলাই যাব, কেইদিন আগত পইচা সোমাইছে, কিমান দিন আগত পইচা সোমাইছে। মই নাজানো, কিন্তু মই আহিছোঁ, মই তাত মই কৈ দিছোঁ, যেনেকুৱা এজন আছিল মই কৈছিলোঁ, লগে লগে মোক সুধিছে, মই লগে লগে কৈছোঁ পইচাটো আমি লগে লগে ঘূৰাই দিছোঁ। মই বিজেপিৰ চেয়াৰমেন হয়।
কি আমি এইটো আছিল হয়তো আপোনাক কথা ঘূৰাই দিছে আমি কিয় চেয়ারম্যান আপনি ভিচিডিসি চেয়ারম্যান কোনটো ভিচিডিসি মদাতি আমি পইচা দিছোঁ আমি অলৰেডি এই যে আছে লগতে শুনক আমি পইচাখিনি তাৰ মানে পয়সা লোৱাৰ পিছত সেইখিনি ঘূৰাই দিছে আমি যেতিয়া আমাক সুধিছে আমি তেতিয়া আমি কৈছোঁ তোমাৰ মোক সোধাৰ পিছত মোক কৈছোঁ নহয় তোমাৰ টেকা তুমি পাই যাবা লগে লগে মই কৈছোঁ যিখিনি আমি টোটেল মানুহৰ পইচাখিনি আমি উঠাব পৰা নাই আজি কি আপুনি এতিয়া মানে ফান নাই ফান নাই সেইটো মানে কৈছে এফটি অহাৰ পিছতে চব কিছু হৈ যাব এফটি হৈ আছে আজি ৰাইজে কি আটক কৰি আহিছে না তোমাক নাজানো আমি আহিছোঁ ৰাইজৰ লগত দিয়া নাই তোমাক এতিয়া নাজানো পুৰা 7টাৰ পৰা ইয়াতে আছে না, আমি তাক মাত দিছোঁ তাক লগত কৈছোঁ পইচাটো আমি লগে লগে ঘূৰাই দিছোঁ তাক কোন দলৰ তেখেতক চেয়াৰম্যান সোধাই দিওঁ। কোন দলৰ চেয়াৰম্যান মই বিজেপিৰ চেয়াৰমেন হয় বিজেপিৰ চেয়াৰম্যান হয় কি আমি এইটো আছিল হয়তো আপোনাক কথা ঘূৰাই দিছে আমি কিয় চেয়ারম্যান আপনি ভিচিডিসি চেয়ারম্যান কোনটো ভিচিডিসি মদাতি আমি পইচা দিছোঁ আমি অলৰেডি এই যে আছে লগতে শুনক আমি পইচাখিনি তাৰ মানে পয়সা পইচাটো লোৱাৰ দিছোঁ পিছত সেইখিনি ঘূৰাই দিছে আমি যেতিয়া আমাক সুধিছে আমি তেতিয়া আমি কৈছোঁ তোমাৰ মোক সোধাৰ পিছত মোক কৈছোঁ নহয় তোমাৰ টেকা তুমি পাই যাবা লগে লগে মই কৈছোঁ যিখিনি আমি টোটেল মানুহৰ পইচাখিনি আমি উঠাব পৰা নাই আজি কি আপুনি এতিয়া মানে ফান নাই ফান নাই সেইটো মানে কৈছে এফটি অহাৰ পিছতে চব কিছু হৈ যাব এফটি হৈ আছে আজি ৰাইজে কি আটক কৰি আহিছে না তোমাক নাজানো আমি আহিছোঁ ৰাইজৰ লগত দিয়া নাই তোমাক এতিয়া নাজানো পুৰা 7টাৰ পৰা ইয়াতে আছে না, আমি তাক মাত দিছোঁ তাক লগত মই বহিছোঁ যে আমি এইটো আমাৰ মানে যিটো পইচা আমাৰ টাইম দিব লাগে কাৰণ পইচাটো উঠাব লাগিব দিব লাগিব ফান নাই এতিয়া আমাৰ ওপৰত। সেইকাৰণে ৰাইজে আটক মই ফান নাই এতিয়া আমি ৰাইজক এইটো বুজাব লাগিব যে ফান নাই সেইকাৰণে ৰাইজে আটক কৰি ফান নাই আমি কি কৰিম এতিয়া